তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি ফ্ৰাইডে, তো নামাজ পঢ়িব যাব ওলাইছোঁ। মই ৰেডি হ'লোঁ, তাৰপিছত ক'ত যাওঁ দেখাই আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, ৰেডি হৈ ওলালোঁ। তো এতিয়া যাই আছোঁ অন দা ৱে, মছজিদত যাই আছোঁ দক্ষিণ গাঁও। তো তাৰ পৰা আহি কিনে ক'ৰবাত আজি যাম মানে, আৰু ক'ত যাওঁ দেখাই আছোঁ। A few moments later. তো ফ্ৰেণ্ডছ, নামাজ পঢ়িলোঁ। আজি বৰষুণ আহিব চাগে। আকাশৰ অৱস্থা, ডাৱৰটো ভাল লাগিছে, বৰষুণ হ'ব। ভাবিছোঁ আজি গাড়ীখন ৱাশ্বিং কৰিম, কিন্তু এইকেইদিন ৱাশ্বিং কৰি লাভ নাই, বৰষুণটো থাকিবই। আৰু এইফালে লাগিছে ৰিজাৰ্ভ লাগিছে, নকওঁ আৰু ভাষা নাই, যিহে মাইলেজ দিয়ে এখন 5-6। তো ফ্ৰেণ্ডছ, ঘৰৰ পৰা ফোন লগাইছিলে, মায়ে লগাইছিলে ফোন। তো যাবলগীয়া হ'ল, আহিবলগীয়া হ'ল দোকানত। তো দোকান আহিলোঁ, কি বোলে চাৰ্ফ ল'ব লাগে আৰু কিবা কিবি বস্তু ল'ব লাগে। তো বিচাৰি আছোঁ চাৰ্ফ। এইটো নেকি লিকুইড? অঁ, আৰু এইফালে এইবিলাক বস্তু লোৱা হৈ গ'ল। যাই আছোঁ আৰু এতিয়া ঘৰতে যাম। Two hours later. এতিয়া অলপ ইভিনিং হ'ল, তো যাই আছোঁ ফেঞ্চি বজাৰ। অলপ কাম আছে মানে দুটাৰ কাম আছে, তো তাতে অলপ যাই আছোঁ ফেঞ্চি বজাৰ। তো ফ্ৰেণ্ডছ, ৰেডি হ'লোঁ, ফেঞ্চি বজাৰ যাব ওলাই আছোঁ। তো ফ্ৰেণ্ডছ, ইয়াতে সোমাই আছোঁ পেট্ৰল। আজি পেট্ৰলৰ প্ৰাইচটো হ'ল 98। তো ফ্ৰেণ্ডছ, ইয়াৰ ৰাস্তাত এখন দেখিলোঁ দোকান, খুণ্টিৰ দোকান, নাৰতী ভেনত। এয়ে বিজনেছ। তো ফ্ৰেণ্ডছ, এতিয়া পালোঁ পল্টন বজাৰ, আৰু ইয়াৰ পৰা যাব লাগিব লেফ্ট। ইয়াতে বহুত দিন অহাই নহ'ল, মানে এতিয়া খালি জি এছ ৰোডে যাবলগীয়া হয়। আগতে এইখন জেগা আছিল গুৱাহাটীৰ মেইন জেগা আছিল। পল্টন বজাৰ, বাছ ষ্টেচন, ট্ৰেইন ষ্টেচন চব ইয়াতে আছিল। এতিয়া ইয়াতে অহাই নহয়। আৰু মই সৰু থাকোঁতে আগতে ইয়াতে আছিলোঁ, মানে আহিছিলোঁ চিনেমা চাবলৈ, মেঘদূত চিনেমা হলত। এয়ে লাইফ। আৰু আজিকালি যাবলগীয়া হয় PVRত, চিটি চেণ্টাৰ। আগতেতো এইবিলাক নাছিলে। তো ফ্ৰেণ্ডছ, আহি পালোঁ পাণ বজাৰ, পানী টেংকি এইফালে হয়। আৰু এতিয়া মই যাম লেফ্ট ছাইডত যাম। তো ফ্ৰেণ্ডছ, এয়া হ'ল অফিচ। ইয়াতে আহিলোঁ, ইয়াতে অলপ পে'মেণ্ট ল'ব লাগি আছে মানে। তো ছাইডৰ অলপ কাম, মানে কিমানখিনি কাম হ'ল, তো ইয়াতে আহিলোঁ। তো ইয়াতে থাৰখন পাৰ্কিং কৰালোঁ। তো চাওঁ ইয়াতে লক লগাইছে নেকি। একচুৱেলি মই গাড়ীখন ন' পাৰ্কিঙত লগাইছোঁ ন। অলপ কাম আছিলে, মানে অলপ ফ্ৰেছ লোৱা হ'ল মানে একচুৱেলি। তো লোৱা হৈ গ'ল। এতিয়া যাই আছোঁ ঘৰত যাম, তাৰপৰা আৰু ইভিনিং আড্ডাত যাম। 2 hours later. তো ফ্ৰেণ্ডছ, পৰা আহি কিনে এতিয়া পালোঁ আমাৰ খাওকুচি। আৰু খাওকুচি আহি আবেলিয়ে হ'ল। এতিয়া অলপ আড্ডাত যাম, নামাজ পঢ়ি কিনে চাহ তাহ খাই কিনে যাম আৰু। তো গাইজ, ঘৰ আহিলোঁ। এতিয়া অলপ আড্ডাত যাওঁ, আমাৰ ইভিনিং আড্ডাত। তো লগৰবিলাক আহি আছে। তো ফ্ৰেণ্ডছ, আহি পালোঁ ছাৰ্ভেত ফোনচ আগত আছে, তো তাক উঠাই লওঁ। তো এয়া আহি গ'ল আমাৰ ছাৰ জানিছিলোঁ উঠি লওক ছাৰ। হা হা ভিডিঅ' জানিছিলোঁ, ৰখি দিছোঁ মই। পাৰ্মিচক লগাইছোঁ বে, ইমান উঠাই। কেতিয়া লগাইছিলা? এতিয়া ক'ত যাম? কি জানো? The last ride. হা গৌৰী ক'ত যাবা? ফ্ৰী নাই? ফ্ৰী নে কি তই এইটো কৈছোঁ? নাই আজি বিজেপি কিবা কেলা ফোনটো ৰাখ। ফ্ৰেণ্ডছ, আহিলোঁ এয়া ওচৰৰ হেৰিত অফিচত।
এইটো হয় প্ৰথম খবৰ হয় তো ফ্ৰেণ্ডছ আহিলোঁ পুচাৰ ভাইৰ গাড়ীৰ ভিতৰত ইমান চুজ কাৰ হয় এইবিলাক ঐ চাওঁ চাওঁ দোকানী নেকি এইটো দোকান দিয়া নেকি মাজে মাজে 1 2 3 4 5 জন না 6 জন এয়া হল ইয়াৰ অৱস্থা মানুহ হা তো ফ্ৰেণ্ডছ এইফালে যাই আছোঁ উষাৰৰ লগত আৰু উষাৰে আজিকালি চেনীবিলাক খাই আছে ছোৱালীৰ ওপৰত ইমান এই হেৰি খাব নাপায় দে ভাই হা বিয়া পাতা ল'ৰা ভাই থাই তো আমি আহিলোঁ আড্ডা 777ত এইফালে চব ফাষ্ট ফুডৰ হেৰি হয় দোকান হয় চবফালে ফাষ্ট ফুড না শুনছো ভাই চবফালে ফাষ্ট ফুড মেলা লাগিছে দেখোন এইফালে তো এয়া হ'ল স্প্ৰাইল পটেটো বস্তুটো কি হয় আহিলোঁ এয়া তো আহিলোঁ ইয়াতে দুনিয়াৰ ছোৱালী চাওকচোন মানে ইফালে যে আহিম অলপ মানে ভাষা নাই নকওঁ দিয়া নকওঁ খাবৰি ধৰ সোমাই যা সেইবিলাক নাপায় না তো ইয়াতে আহিলোঁ ভাবিলোঁ অলপ ভাল জেগা চাই বহিম কিন্তু আমাৰ গাৰ্লফ্ৰেণ্ডে নাই আমাৰ গাৰ্লফ্ৰেণ্ডে নাই কি কৰিব হিজৰাই চাব কপাল লাগিব তো গাইজ এইফালে আহিলোঁ মানুহ চানুহ ইমান নাই খালি কাপলছ আছে নাই আজি ইমান হেৰি নহয় এনজয় নহয় চকুত লাগিছে ন মাইনাহঁতৰ বোলে চকুত লাগিছে বোলে আপাৰ দিছোঁ ন এয়া চাব পাৰে দাদা আহো দিয়ক লগ পাম তো যাই আছোঁ এতিয়া বেকাৰ লাভ নহ'ল এতিয়া যাই কিনে চাহ খাওঁ তাৰপিছত হাউচ তুমি ফোনটো কৰি লোৱা তো ফ্ৰেণ্ডছ আৰু এইটো এতিয়া আমি তুষাৰ ভাই যাই আছে আগে মই যাই আছোঁ পিছে তো এতিয়া আমি যাওঁ চাহ আড্ডাত বহুত দিন যোৱা নাই তো তাতে চাহ খাই ঘৰত যাম তো ফ্ৰেণ্ডছ আহিলোঁ এয়া হা এইটো কিমান পাৰ কৰিম লগৰটো কি এইটো এইটো চেঞ্জ কৰিম লগৰটো লগৰ মানে লগৰটো আৰু এইবিলাক ফ্ৰেছ মানুহৰ এইবিলাক কি লিখা এইবোৰ হা কাই লিখি নব সেই মই লিখা নাই মাৰ খাই আহিব আৰু কিবা থেংক ইউ মেন তো গাইজ ইয়াতে আছোঁ চাহ খাই বহুত দিন পিছত একমাহ হ'ল একেলগে চাহ খোৱা নাই ঘৰ পাণ খাই আছে এইফালে তো ফ্ৰেণ্ডছ এতিয়া যাই আছোঁ ঘৰত যাই আছোঁ উষাৰ ভাই এইফালে যাই আছে আৰু এইফালে পঞ্চ আছে ইয়াক নামাই দিম ৰাস্তাত নেকি তো ফ্ৰেণ্ডছ পঞ্চহঁতক এতিয়া নমাই দিলোঁ এতিয়া ঘৰত যাই আছোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব